Assalamu alaikum warahmatullahi wabarakatuh. Allahumma salli ala Muhammadin wa ala ali Muhammadin kama sallaita ala Ibrahim wa ala ali Ibrahim innaka Hamidum Majid. Allahumma barik ala Muhammadin wa ala ali Muhammadin kama barakta ala Ibrahim wa ala ali Ibrahim innaka Hamidum Majid. Rabbi zidni ilma, Rabbi zidni ilma, Rabbi zidni ilma. আজি মই সূৰা মুল্কৰ প্ৰথম ৰুকুটোৰ অসমীয়া ভাঙনি কৰিবলৈ ওলাইছোঁ। আল্লাহে যাতে আমাক কুৰাণ ভালকৈ বুজি পঢ়াৰ তৌফিক দান কৰে, আমিন। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সূৰা মুল্কৰ প্ৰথমটো আয়াতত আল্লাহে কৈছে, অতি মহান আৰু শ্ৰেষ্ঠ সেই সত্তা যাৰ হাতত আছে জগতসমূহৰ সাৰ্বভৌম কৰ্তৃত্ব আৰু তেওঁ প্ৰতিটো বিষয়ত ক্ষমতাৱান। ইয়াৰ অৰ্থ হ'ল যে আল্লাহৰ যি মন যায় তাকে কৰিব পাৰে। তেওঁ কিবা কৰিব খুজিলে বাধা দি তেওঁক অক্ষম কৰিব পৰা শক্তি কাৰো নাই। দুই নম্বৰ আয়াতত কোৱা হৈছে, তেওঁৱে মৰণ আৰু জীৱন উদ্ভাৱন কৰিছে যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে কাজ কৰ্মৰ ফালৰ পৰা তোমালোকৰ কোন শ্ৰেষ্ঠ। অৰ্থাৎ পৃথিৱীত মানুহৰ জীৱন যাপন প্ৰক্ৰিয়া এইভাবে আৰম্ভ কৰিলে যাতে মানুহক পৰীক্ষা কৰি চাব পাৰে কোনজন মানুহৰ কাজকৰ্ম বেছি ভাল। তিন নম্বৰ আয়াতত কোৱা হৈছে, তেওঁৱে ইখনৰ ওপৰত সিখনকৈ 7খন আকাশ সৃজন কৰিছে। দয়াময় আল্লাহৰ সৃষ্টিত তুমি কোনো বিসংগতি নোপোৱা। আৰু এবাৰ চকু ফুৰাই চোৱা, কোনো খুঁত দেখা পোৱা নে? অৰ্থাৎ মূল ভাষ্যত তাফাউত শব্দটো ব্যৱহৃত হৈছে। ইয়াৰ অৰ্থ সংগতিবিহীন, এটা বস্তুৰ লগত আনটো বস্তু মিল নোখোৱা বা ইটো বস্তুৰ লগত সিটো বস্তু খাপ নোখোৱা। কোৱা হৈছে যে আল্লাহে ইখনৰ ওপৰত সিখনকৈ 7খন আকাশ সৃজন কৰিছে আৰু দয়াময় আল্লাহৰ সৃষ্টিত আমি যিমানেই নাচাওঁ কিয় বা যিমানেই পৰীক্ষা নকৰোঁ কিয় কোনো খুঁত আমি দেখা নাপাওঁ। ইয়াত কোৱা হৈছে যে তুমি বাৰ বাৰ যদি চোৱা, বাৰ বাৰ যদি কিবা খুঁত উলিয়াব চেষ্টা কৰা, তোমাৰ দৃষ্টি ভাগৰুৱা হৈ ঘূৰি আহিব, কিন্তু তুমি কোনো খুঁত দেখা নাপাবা। পাঁচ নম্বৰ আয়াতত কোৱা হৈছে, আমি তোমালোকৰ নিকটৱৰ্তী আকাশখনক অতি উজ্জ্বল প্ৰদীপমালাৰে সুসজ্জিত কৰি দিছোঁ। দলিয়াই শয়তানক খেদি পঠাবলৈও এইবোৰ আহিলা কৰি দিছোঁ। এই শয়তানবিলাকৰ কাৰণে আমি জ্বলন্ত অগ্নিকুণ্ড প্ৰস্তুত কৰি ৰাখিছোঁ। অৰ্থাৎ নিকটৱৰ্তী আকাশৰ অৰ্থ দূৰবীণ নোহোৱাকৈ খালী চকুৰে গ্ৰহ নক্ষত্ৰৰে ভৰা যিখন আকাশ আমাৰ দৃষ্টিগোচৰ হয়। কাৰণ আমি দেখিবলৈ পাওঁ যে আমাৰ যিখন আকাশ আছে, যিখন আকাশ আমি দেখা পাওঁ খালী চকুৰে, সেই আকাশখন আল্লাহে কৈছে যে প্ৰদীপমালাৰে সুসজ্জিত কৰি দিছে। তাত বহুতো গ্ৰহ নক্ষত্ৰ আছে। 6 নম্বৰ আয়াতত কৈছে যে যিবিলাক মানুহে সিহঁতৰ প্ৰভুক অস্বীকাৰ কৰিছে সিহঁতৰ কাৰণে জাহান্নামৰ শাস্তি আছে
আৰু সেয়া অতি জঘন্য গন্তব্যস্থল। এনেকুৱা বহুত মানুহ আছে যিসকলে আল্লাহক অস্বীকাৰ কৰে, ভাবে যে আল্লাহ নাই। কিন্তু আল্লাহে কোৰাণত আমাক কৈছে যে এনেকুৱা যিবোৰ মানুহ আছে যিসকলে আল্লাহক অস্বীকাৰ কৰে, সিহঁতৰ কাৰণে আল্লাহে থৈছে জাহান্নামৰ শাস্তি, আৰু সেই জাগা অতিকৈ জঘন্য। সিহঁতক যেতিয়া তাত নিক্ষেপ কৰা হ'ব, অৰ্থাৎ যিসকলক জাহান্নামত পঠোৱা হ'ব, জাহান্নামত নিক্ষেপ কৰা হ'ব, সিহঁতে জাহান্নামৰ বিকট গৰ্জন শুনিবলৈ পাব, আৰু জাহান্নামে দপ দপকৈ তৰ্জন গৰ্জন কৰি থাকিব। এতিয়া ভাবকচোন, কিমানেই জঘন্য হ'ব লাগিব সেই জাগাটো, সেই জাহান্নাম কিমানেই ভয়ানক হ'ব। যেতিয়া জাহান্নামত নিক্ষেপ কৰিবলৈ অনা হ'ব, তেতিয়া আমি জাহান্নামৰ তৰ্জন গৰ্জন কেনেকৈ কৰি থাকিব, কেনেকৈ দাও দাওকৈ জ্বলি থাকিব, সেইবোৰ দেখি আমি কেনে অৱস্থা হ'ব ভাবকচোন। ক্ৰোধত জাহান্নাম ফাটি যোৱাৰ উপক্ৰম হ'ব, আৰু জাহান্নাম এনেকৈ জ্বলি থাকিব, এনেকৈ দাও দাওকৈ জ্বলি থাকিব যেন খঙত যেন ফাটি যাব এতিয়া জাহান্নাম, এনেকুৱা এটা অৱস্থা হ'ব। যেতিয়াই তাত এটা দলক নিক্ষিপ্ত কৰা হ'ব, তেতিয়াই তাৰ প্ৰহৰীবিলাকে সিহঁতক সুধিব, তোমালোকক সাৱধান কৰি দিবলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে? আৰু যেতিয়া কোনো এটা দলক জাহান্নামত নিক্ষেপ কৰিবলৈ অনা হ'ব, তেতিয়াই তাৰে প্ৰহৰীবিলাকে সিহঁতক সুধিব যে তোমালোকক সাৱধান কৰি দিবলৈ কোনো অহা নাছিল নেকি? যে তোমালোকে পৃথিৱীত কিয় এনেকুৱা কাম কৰিলা, যিটো কামৰ কাৰণে তুমি আজি জাহান্নামত আহিবলগীয়া অৱস্থা হ'ল? তোমালোকক কোনো সাৱধান কৰি দিয়া নাছিল নেকি যে এইটো কাম নকৰিবা, এইটো কাম কৰিলে আল্লাহে বেয়া পায়, এইটো কাম কৰিলে তোমালোকে জাহান্নামত যাব লাগিব? তেনেকুৱা কোনো অহা নাছিল নেকি? তাৰপিছত যোনটো দলক জাহান্নামত নিক্ষেপ কৰিবলৈ অনা হ'ব, তেতিয়া সিহঁতে উত্তৰ দিব, হয় আহিছিল, আমাৰ ওচৰলৈ সতৰ্ককাৰী আহিছিল, কিন্তু আমি তেওঁক মিছা বুলি অগ্ৰাহ্য কৰি কৈছিলোঁ, আল্লাহে একোকে অৱতীৰ্ণ কৰা নাই। তেতিয়া সেই দলটোৱে উত্তৰ দিব যে আহিছিল, আমাক সতৰ্ক কৰি দিবলৈ আহিছিল, কিন্তু যেতিয়া আমাক সিহঁতে কৈছিল যে এইটো নকৰিবা, এইটো বেয়া, সেইটো বেয়া, এইটো কৰিলে জাহান্নামত যাবা, আমি ওলোটাই সিহঁতক উত্তৰ দিছিলোঁ যে আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। আৰু সিহঁতক আমি কৈছিলোঁ যে তোমালোকে ঘোৰ ভ্ৰান্তিত নিমজ্জিত হৈ আছা, অৰ্থাৎ তোমালোকৰ ভুল ধাৰণা, তোমালোকে ভুলত আছা, আল্লাহে একো অৱতীৰ্ণ কৰা নাই। সিহঁতে আক্ষেপ কৰি ক'ব, হায়, আমি যদি তেওঁৰ কথা শুনিলোহেঁতেন আৰু বুজিলোহেঁতেন, তেনেহ'লে দাও দাওকৈ প্ৰজ্বলিত হৈ থকা জাহান্নামৰ এই অধিবাসীবিলাকৰ লগত থাকিবলগীয়া নহ'লহেঁতেন। তেতিয়া সেই দলটোৱে আক্ষেপ কৰি ক'ব যে যদি আমি সেই কথা শুনিলোহেঁতেন আৰু বুজিলোহেঁতেন, তেতিয়াহ'লে আজি আমি জাহান্নামত থাকিবলগীয়া নহ'লহেঁতেন। এইদৰে সিহঁতে নিজেই নিজৰ অপৰাধৰ কথা সয় কাঢ়িব। এই জাহান্নামবাসীবিলাক আল্লাহৰ কৰোণাৰ পৰা অনেক দূৰত। কিন্তু সেইখিনি সময়ত আমি কোনো আক্ষেপ কৰি, কোনো ধৰণৰ পস্তাৱা কৰি একো লাভ নহ'ব। আমি যি কৰিব লাগিব এই দুনিয়াতে কৰিব লাগিব। মৃত্যুৰ পিছত আমাৰ কোনো ধৰণৰ তওবা কোনো কামত নাহিব। সেইকাৰণে আল্লাহে কৈছে যে আমাক পৃথিৱীত পঠোৱা হৈছে পৰীক্ষাৰ কাৰণে, আৰু এই দুনিয়াখন সদায়ৰ কাৰণে নহয়, এটা নিৰ্দিষ্ট সময়ৰ কাৰণেহে আমি আহিছোঁ, কিন্তু আখিৰাত আমাৰ সদায়ৰ কাৰণে। সেয়েহে যিসকলে এতিয়াও পৃথিৱীত আছে, এতিয়াও যিসকলে তওবা কৰিব পৰা অৱস্থাত আছে, তওবা কৰক আৰু আল্লাহৰ ৰাস্তাত আগবাঢ়ক।
কাৰণ এতিয়াই যদি আমি কৰি নলওঁ, মৃত্যুৰ পিছত আমাৰ কোনো ধৰণৰ একো আমি কৰিব নোৱাৰিম। আৰু যদি আমি তেতিয়া আল্লাহক কওঁ যে আল্লাহ, আমি এতিয়া সকলোবোৰ বুজি পাইছোঁ, সকলোবোৰ জানিব পাৰিছোঁ, আমাক অলপ সময়ৰ কাৰণে পৃথিৱীত পঠাই দিয়ক, আমি সকলোবোৰ কাম ভালদৰে কৰিম, তেতিয়া কিন্তু কোনো একো আমাৰ যিমানে আমি চিফাৰিছ নকৰোঁ কিয় কোনো কামত নাহিব। গতিকে যেতিয়া আমি এই পৃথিৱীত আছোঁ তেতিয়াই আমি আল্লাহৰ কামবোৰ কৰি যাব লাগে, আল্লাহৰ ৰাস্তাত আহিব লাগে, সদায় দোৱা কৰিব লাগে যে আল্লাহ আমাক হিদায়ত দান কৰা। আৰু এই দুনিয়াৰ মুহাব্বততকৈ আমাক আল্লাহ তোমাৰ মুহাব্বত দান কৰা, যাতে আমি তোমাৰ ৰাস্তাত আমি ভালদৰে চলিব পাৰোঁ। আৰু কৈছে যে জাহান্নামবাসীবিলাক আল্লাহৰ কৰোণাৰ পৰা অনেক দূৰত। যিসকলে জাহান্নামবাসী হ'ব তেওঁলোকে আল্লাহৰ কোনো ধৰণৰ ক্ষমা, কোনো ধৰণৰ কৰোণা সিহঁতে নাপায়, তাৰ পৰা সিহঁত বহুত দূৰত। যিসকলে তেওঁলোকৰ দৃষ্টিৰ অগোচৰ প্ৰভুক ভয় কৰে, নিশ্চয় তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহান পুৰস্কাৰ। আৰু কোৱা হৈছে যে যিসকল লোকে, আমিতো আল্লাহক দেখা নাই, কিন্তু আল্লাহক নেদেখিলেও আমি কি কৰোঁ? বিশ্বাস কৰোঁ যে আল্লাহ আছে। যিসকল লোকে তেওঁক দেখা নোপোৱাকৈ তেওঁক ভয় কৰে, তেওঁক মানি চলে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহান পুৰস্কাৰ। আৰু কোৱা হৈছে যে তোমালোকে কথা ফুচফুচাই কোৱা বা প্ৰকাশ্যে কোৱা, অৰ্থাৎ তোমালোকে মনে মনে কিবা কোৱা বা খোলাখুলিকৈ কিবা কোৱা, তেওঁ অন্তৰৰ গহন কোণত থকা কথাবোৰো ভালদৰে জানে। আমাৰ অন্তৰত কি আছে, আমি কি ভাবিছোঁ, আল্লাহে সকলোবোৰ জানে। এতিয়া যদি আমি কাৰোবাক ফুচফুচাই কিবা কৈছোঁ বা খোলাখুলিকৈ কিবা কৈছোঁ, সকলোবোৰ আল্লাহে জানে। আনকি আমি কি ভাবিছোঁ সেয়াও আল্লাহে জানে। যিজনে সৃষ্টি কৰিছে তেওঁৱে নাজানিবনে? যিজন আল্লাহে আমাক সৃষ্টি কৰিছে তেওঁৱে আমাৰ কথা নাজানিব নেকি? তেওঁতো আমাৰ কথা সকলোবোৰ জানে। আমি কি কৰিছোঁ, ক'ত গৈছোঁ, কি ভাল কাম কৰিছোঁ, কি বেয়া কাম কৰিছোঁ, সকলোবোৰ জানে আল্লাহে। তেওঁ অতি সূক্ষ্মদৰ্শী, সুবিজ্ঞ। আল্লাহ অতি সূক্ষ্মদৰ্শী আৰু সুবিজ্ঞ হয়। আল্লাহে সৰুতকৈও সৰু কথা এটা জানে আৰু আল্লাহ মহান জ্ঞানী হয়। আল্লাহে সকলোবোৰ জানে। আজি আমি সূৰা মুল্কৰ প্ৰথম ৰুকুটোৰ অসমীয়া ভাঙনি পঢ়িলোঁ আৰু জানিবলৈ চেষ্টা কৰিলোঁ। আল্লাহে যাতে আমাক হিদায়ত দান কৰে, আল্লাহে যাতে আমাক জ্ঞান দিয়ে। অহাবাৰ আমি সূৰা মুল্কৰ দ্বিতীয় ৰুকুটো পঢ়িবলৈ আৰু তাত আল্লাহে আমাক কি কৈছে আমি সকলোবোৰ জানিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিৰ বাবে ইয়াতে এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।